নমস্কাৰ দৰ্শকসকল, যিহেতু এতিয়া জুলাই মাহ, বাঁহগাজৰ দিন, ভোট জলকীয়াৰ দিন, সেইবাবে আজি মই আখল ঘৰত ভোট জলকীয়া আৰু বাঁহগাজৰ এটা বৰ সহজ আচাৰ বনাবলৈ লৈছোঁ। এই আচাৰৰ বিধি আপোনালোকলৈও আগবঢ়ালোঁ। ইয়াৰ বাবে আমি ভলুকা বাঁহৰ এটা গাজ ভালদৰে ৰুকি লৈছোঁ, লগত অলপ নিমখ লৈছোঁ আৰু 6-7টামান ভোট জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। তাৰ উপৰিও কিছু পৰিমাণৰ হালধি লৈছোঁ আৰু এটা বাটিত মিঠাতেল লৈছোঁ। এতিয়া আমি ৰুকি লোৱা বাঁহগাজখিনিত প্ৰয়োজন অনুসৰি হালধি আৰু নিমখ মিলাই দিম। সৰু সৰুকৈ কাটি থোৱা ভোট জলকীয়াৰ পিচবোৰো এতিয়া গাজ থকা বাতিটোত ঢালি ল'ম আৰু এখন চামুচেৰে অলপ মিলাই ল'ম। নিমখ, হালধি আৰু জলকীয়া মিলাই লোৱা গাজখিনিত এতিয়া আমি প্ৰয়োজন অনুসৰি মিঠাতেল ঢালি দিম আৰু চামুচেৰে ভালদৰে মিলাই ল'ম। ভোট জলকীয়া আৰু বাঁহগাজৰ আচাৰ প্ৰায় তৈয়াৰ হৈছে। গাজ আৰু ভোট জলকীয়াৰ মিশ্ৰণখিনি এতিয়া আমি এটা গ্লাছৰ বটলত ভৰাই ল'ম আৰু 7 দিনৰ কাৰণে ৰ'দত দি থাকিম। 7 দিনৰ পিছত এই আচাৰ খাব পৰা হ'ব। দৰ্শকসকল, আপোনালোকেও ঘৰত এই আচাৰ তৈয়াৰ কৰি চাওক, খাই চাওক আৰু ভাল পালে মোৰ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবো কৰিব।